কোৰ্টৰ সময় শেষ হ'ল দুয়োপক্ষ বাহিৰলৈ ওলাই আহিল কাৰণ কাইলৈৰে পৰা তোমাৰ ৰাস্তা বেলেগ মোৰ ৰাস্তা বেলেগ মাজত মাত্ৰ আৰু ৰাতিটোহে কাইলৈৰে পৰা আমাৰ দুয়োটাৰে জীৱন বেলেগ বেলেগ হ'ব আৰু মোৰনো কি 6 মাহ বা 7 মাহ ময়ো বিবাহ বিচ্ছেদ দিছো আৰু ময়ো বিচাৰো তুমিও বিবাহ বিচ্ছেদ দিয়া আৰু আজিৰ পিছত তুমি তোমাৰ জীৱনত সম্পূৰ্ণ স্বতন্ত্ৰ যদি তোমাৰ ঘৰৰ মানুহে তোমাক বিয়াও দিয়ে তুমি হাঁহি হাঁহি বিয়া হ'ব পাৰিবা স্বতন্ত্ৰভাৱে তুমি এটা নতুন জীৱন আৰম্ভ কৰিব পাৰিবা এটা ৰাতি মই মোৰ স্বামী বিশালৰ সৈতে এবাৰ মাত্ৰ শুব বিচাৰো এটা ৰাতি মই বিশালৰ সৈতে কটাব বিচাৰো কথাটো শুনি ন্যায়াধীশো আচৰিত হোৱাৰে কথা কাৰণ কাইলৈৰে পৰা তোমাৰ ৰাস্তা বেলেগ মোৰ ৰাস্তা বেলেগ মাজত মাত্ৰ আৰু ৰাতিটোহে কাইলৈৰে পৰা আমাৰ দুয়োটাৰে জীৱন বেলেগ বেলেগ হ'ব আৰু মোৰনো কি 6 মাহ বা 7 মাহ ময়ো বিবাহ বিচ্ছেদ দিছো আৰু ময়ো বিচাৰো তুমিও বিবাহ বিচ্ছেদ দিয়া আৰু আজিৰ পিছত তুমি তোমাৰ জীৱনত সম্পূৰ্ণ স্বতন্ত্ৰ যদি তোমাৰ ঘৰৰ মানুহে তোমাক বিয়াও দিয়ে তুমি হাঁহি হাঁহি বিয়া হ'ব পাৰিবা স্বতন্ত্ৰভাৱে তুমি এটা নতুন জীৱন আৰম্ভ কৰিব পাৰিবা তোমাৰো কাইলৈৰে পৰা জীৱনটো বেলেগ হ'ব বেলেগ পথেৰে তোমাৰ জীৱন আগবাঢ়িব আৰু মোৰো জীৱনটো কাইলৈৰে পৰা বেলেগ পথেৰে আগবাঢ়িব সন্ধিয়া সময়ত নেহাই বিশাললৈ ফোন কৰি ক'লে যে 7টা বজাত তুমি এই হোটেলখনলৈ আহিব লাগে সেই বুলি নেহাই হোৱাটছআপ যোগে বিশাললৈ হোটেলৰ এড্ৰেছটো পঠিয়াই দিলে নেহাই পঠোৱা লোকেশ্যন মতে বিশাল গৈ সেই নিৰ্দিষ্ট হোটেলখনত উপস্থিত হ'ল অৰ্থাৎ ন্যায়াধীশে নেহাক সুধিলে নেহা কোৱাচোন তুমি কি বিচাৰা বিচ্ছেদৰ পূৰ্বে তুমি কিবা ক'ব বিচাৰিবা নেকি তুমি এইটো বিচ্ছেদ বিচাৰিছা গতিকে তোমাক বিচ্ছেদৰ পূৰ্বে কিবা ক'ব লগা আছেনে সেয়া আমি সুধিছো তুমি ক'ব পাৰা বিশাল আৰু নেহাৰ বিবাহ বিচ্ছেদ প্ৰথমে নেহাৰ পৰাই আহিছিল আৰু বিশালে সেই বিবাহ বিচ্ছেদক স্বীকাৰ কৰি দুয়ো আদালতলৈ আহিছে আৰু ন্যায়াধীশে নেহাক সুধিছে কোৱা বিচ্ছেদৰ পূৰ্বে তোমাৰ কিবা ক'বলগীয়া আছে নেকি নেহাই ক'লে মোৰ ক'বলগীয়া আছে মই বিচ্ছেদৰ পূৰ্বে এটা ৰাতি মই মোৰ স্বামী বিশালৰ সৈতে এবাৰ মাত্ৰ শুব বিচাৰো এটা ৰাতি মই বিশালৰ সৈতে কটাব বিচাৰো কথাটো শুনি ন্যায়াধীশো আচৰিত হোৱাৰে কথা কাৰণ নেহাই নিজেই বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে নেহাই যেতিয়া তেনেকুৱা এটা কথা কৈ দিলে কেৱল ন্যায়াধীশেই নহয় নেহাৰ পৰিয়াল আত্মীয় স্বজনো হতবাক হ'ল বিশালৰ পৰিয়ালো আচৰিত হ'ল নেহাৰ এই কথা শুনি বিশাল আৰু নেহাৰ আজি বিবাহ বিচ্ছেদ হ'ব আদালতত বিবাহ বিচ্ছেদৰ পূৰ্বে নেহাই যিটো কথা কৈ দিলে শুনি ন্যায়াধীশো হতবাক হৈ গ'ল আপুনিও আচৰিত হ'ব এই কাহিনীটো শুনিলে আবেগপ্ৰবণ মানুহৰ চকুলো নিগৰি আহিব এই সত্য কাহিনীটো শুনিলে বিশাল আৰু নেহাৰ কাহিনী আজি মই আপোনালোকৰ আগলৈ লৈ আহিছো বিবাহ বিচ্ছেদৰ 10 মিনিট পূৰ্বে আদালতত যি ঘটিল সেয়া জানিলে আপুনিও অবাক হৈ ৰ'ব বিচ্ছেদৰ পূৰ্বে জজ সাহাব অৰ্থাৎ ন্যায়াধীশে নেহাক সুধিলে নেহা কোৱাচোন তুমি কি বিচাৰা বিচ্ছেদৰ পূৰ্বে তুমি কিবা ক'ব বিচাৰিবা নেকি তুমি এইটো বিচ্ছেদ বিচাৰিছা গতিকে তোমাক বিচ্ছেদৰ পূৰ্বে কিবা ক'ব লগা আছেনে সেয়া আমি সুধিছো তুমি ক'ব পাৰা বিশাল আৰু নেহাৰ বিবাহ বিচ্ছেদ প্ৰথমে নেহাৰ পৰাই আহিছিল আৰু বিশালে সেই বিবাহ বিচ্ছেদক স্বীকাৰ কৰি দুয়ো আদালতলৈ আহিছে আৰু ন্যায়াধীশে নেহাক সুধিছে কোৱা বিচ্ছেদৰ পূৰ্বে তোমাৰ কিবা ক'বলগীয়া আছে নেকি নেহাই ক'লে মোৰ ক'বলগীয়া আছে মই বিচ্ছেদৰ পূৰ্বে এটা ৰাতি মই মোৰ স্বামী বিশালৰ সৈতে এবাৰ মাত্ৰ শুব বিচাৰো এটা ৰাতি মই বিশালৰ সৈতে কটাব বিচাৰো কথাটো শুনি ন্যায়াধীশো আচৰিত হোৱাৰে কথা কাৰণ নেহাই নিজেই বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে নেহাই যেতিয়া তেনেকুৱা এটা কথা কৈ দিলে কেৱল ন্যায়াধীশেই নহয় নেহাৰ পৰিয়াল আত্মীয় স্বজনো হতবাক হ'ল বিশালৰ পৰিয়ালো আচৰিত হ'ল নেহাৰ এই কথা শুনি নেহাই কিয় বাৰু তেনেকুৱা এটা কথা কৈ দিলে ন্যায়াধীশে ভাবিলে মোৰ ইমান সাৰ্ভিস পিৰিয়ডত মই এনেকুৱা কোনো মহিলা দেখা নাই যি বিচ্ছেদৰ পূৰ্বে কৈ দিব যে ৰাতি স্বামীৰ সৈতে শুব বিচাৰো ন্যায়াধীশজনে ভাবিলে নিজেই বিবাহ বিচ্ছেদ বিচাৰি হাজবেণ্ডৰ সৈতে এৰাতি শুব বিচাৰিছে মানে এই ছোৱালীজনী মানসিকভাৱে বিচিত্ৰ ছোৱালী ন্যায়াধীশজনৰ অকণমান খঙো উঠিছিল কিন্তু সেই খঙতেই ন্যায়াধীশজনে সেই ছোৱালীজনীৰ লগত যি কৰিলে সেয়া জানিলে আপোনাৰো অন্তৰাত্মা কঁপি উঠিব
আচলতে ছোৱালীজনীয়ে কিয় বিচাৰিছিল নিজৰ স্বামীৰ সৈতে বিচ্ছেদৰ পূৰ্বে এৰাতি কটাবলৈ? ছোৱালীজনী কিয় নিজৰ স্বামীৰ সৈতে একেখন বিচনাতে এটা ৰাতি কটাব বিচাৰিছিল? কাইলৈ বিচ্ছেদ হ'ব, অৰ্থাৎ আজি এৰাতি নিজৰ স্বামীৰ সৈতে কটাব কিয় বিচাৰিলে? এই সকলোবোৰ কথা ভিডিঅ'টোত মই আপোনাক কম। আপুনি কেৱল মন দি শুনি যাব। কাহিনীটোৰ মাজলৈ সোমাই যোৱাৰ পূৰ্বে আপুনি যদি আমাৰ চেনেলটোত নতুন, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক এতিয়া কাহিনীটোৰ মাজলৈ সোমাই যাওঁ। মই পুনৰ কৈছো, এই সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনাৰো অন্তৰাত্মা কঁপি উঠিব। আপুনি ভাবিবলৈ বাধ্য হ'ব, সঁচাই এনেকুৱাও হয়নে? বিশাল আৰু নেহাৰ আজি বিবাহ বিচ্ছেদ হ'ব। দুয়ো নিজৰ পৰিয়াল আত্মীয় স্বজনৰ সৈতে ন্যায়াধীশৰ সন্মুখত হাজিৰ হ'ল। ন্যায়াধীশে সুধিলে, বিশাল, আপুনি কওকচোন, এই বিচ্ছেদক লৈ আপোনাৰ কিবা সমস্যা আছে নেকি? আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? ন্যায়াধীশৰ কথা শুনি ৰাহ ক'লে, মোৰ সন্মতি আছে। এই বিচ্ছেদত মই সন্মতি জনাইছো। ময়ো বিবাহ বিচ্ছেদ বিচাৰিছো আৰু মই নেহাৰ পৰা দূৰত থাকিব বিচাৰিছো। ন্যায়াধীশে নেহাক সুধিছে, আপুনিতো নিজেই বিচাৰিছে এই বিচ্ছেদ, নিশ্চিতভাৱে আপোনাৰ সন্মতি থাকিবই। হয়, মোৰ সন্মতি আছে। ময়ো বিবাহ বিচ্ছেদ বিচাৰিছো, ময়ো বিবাহ বিচ্ছেদ দিম, ময়ো বিশালৰ পৰা দূৰত থাকিম। কিন্তু বিচ্ছেদৰ পূৰ্বে এটা ৰাতি মই মোৰ স্বামীৰ সৈতে একেখন বিচনাতে কটাব বিচাৰিছো। যেতিয়াই এই কথা শুনিলে ন্যায়াধীশজন সঁচাকৈ আচৰিত হৈছে। কাৰণ বিবাহ বিচ্ছেদ কেতিয়া দিয়ে? যেতিয়া স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য হয়। মনোমালিন্য হোৱাৰ পিছতো নেহাই বিশালৰ সৈতে এটা ৰাতি শুব বিচাৰিছে। ন্যায়াধীশজন প্ৰথম অৱস্থাত অলপ ক্ৰোধান্বিত হৈছিল যদিও তেওঁ ভাবিবলৈ ধৰিলে আচলতে এই কেছটো কেনেকৈ ডিল কৰা হয়, কি কৰা যাব। এতিয়া তেওঁ তেনেকৈ ভাবিবলৈ ধৰিলে, কাইলৈ দুয়োটাৰে সম্পৰ্কই শেষ হৈ যাব, কোন ক'ত থাকিব একো ঠিকনা নহ'ব। আৰু তাৰ পূৰ্বে এৰাতি স্বামীৰ সৈতে শুব বিচাৰিছে এই ছোৱালীজনী কেনেকুৱা হ'ব? কিছু সময় চিন্তা কৰি ন্যায়াধীশজনে ভাবিলে, আচলতে দুয়োজনটো পতি পত্নীয়েই, কাৰণ এতিয়ালৈকেতো তেওঁলোক আনুষ্ঠানিকভাৱে বিচ্ছেদ হোৱা নাই। গতিকে সন্মতি যদি দিয়া হয় তেন্তে একো ভুলেই নহ'ব দেখোন। ন্যায়াধীশজনেও বিচৰা নাছিল তেওঁলোকৰ মাজত সম্পৰ্কটো বেয়া হওক। যিহেতু নিজেই নেহাই বিবাহ বিচ্ছেদ বিচাৰিছে আৰু নিজেই নেহাই এৰাতি স্বামীৰ সৈতে শুব বিচাৰিছে, তাত ন্যায়াধীশজনেও বাধা নিদিলে। নেহাৰ এই কথাখিনি শুনি ঘৰৰ মানুহখিনিৰ প্ৰথম অৱস্থাত খং উঠিছিল। ঘৰৰ মানুহখিনিৰো উপায় নোহোৱা হ'ল, তেওঁলোকো সন্মতি দিবলৈ বাধ্য হ'ল। ন্যায়াধীশজনেও পৰিয়ালৰ লোকক ক'লে, কোনো কথা নাই, কাৰণ এতিয়ালৈকে এওঁলোকৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হোৱাই নাই, সেইবাবে এওঁলোকটো এতিয়া পতি পত্নীয়ে। গতিকে পতি পত্নীয়ে একেলগে এটা ৰাতি থাকিব বিচাৰিছে, তাত বাধা দিয়াটো উচিত নহয়। কোৰ্টৰ সময় শেষ হ'ল, দুয়োপক্ষ বাহিৰলৈ ওলাই আহিল আৰু নেহা বিশালৰ কাষলৈ আহিল। তেতিয়া বিশালে আচৰিত হৈ নেহাক সুধিলে, নেহা, কাইলৈৰে পৰা আমি যিহেতু বেলেগ বেলেগকৈ থাকিম, আমাৰ মাজত বিচ্ছেদ হ'ব, তোমাৰ ৰাস্তা বেলেগ হ'ব, মোৰ ৰাস্তা বেলেগ হ'ব, তাৰ পূৰ্বে তুমি মোৰ লগত এটা ৰাতি কটাব কিয় বিচাৰিলা? বিশালে ক'লে, এই কথা মই একেবাৰে কিন্তু বুজি পোৱা নাই। কথাটো শুনি নেহাই ক'লে, ইমান আচৰিত হ'বলগীয়া একো নাই। এতিয়ালৈকে তুমি অফিচিয়েলি মোৰ কিন্তু স্বামীয়েই হৈ আছা। এই মুহূৰ্তলৈকে তোমাৰ আৰু মোৰ বিচ্ছেদ হোৱা নাই। পত্নী হিচাপে তোমাৰ লগত এটা ৰাতি থকাৰ অধিকাৰ মোৰ আছে। বিশালেও ভাবিলে, ন্যায়াধীশেই যিহেতু নিৰ্দেশ দিছে, এটা ৰাতিৰ কথাহে, ঠিক আছে, দেখা যাওক কি হয়। নিজকে বুজাই বিশালে ক'লে, ঠিক আছে, তুমি যেতিয়া বিচাৰিছাই, মই এটা ৰাতি তোমাৰ লগত কটাবলৈ সাজু আছো। নেহাই তেতিয়া ক'লে, এটা চৰ্ত আছে, আজিৰ ৰাতিটো মই মোৰ মাৰ ঘৰলৈও তোমাক নামাতো আৰু তোমাৰ ঘৰতো মই নাথাকো। আজিৰ ৰাতিটো আমি এখন হোটেলত কটাম আৰু হোটেলখন ক'ত হ'ব, কোনখন হোটেল হ'ব, সেয়া সিদ্ধান্ত মই ল'ম আৰু মই তোমাক ফোন কৰি মাতি দিম হোটেলখনলৈ। তুমি সেই হোটেলখনত গৈ উপস্থিত হ'বা। বিশালে ক'লে, ঠিক আছে, যিটো তুমি বিচাৰিছা সেয়াই হ'ব। ইয়াৰ পিছত বিশালেও নিজৰ পৰিয়ালৰ সৈতে ঘৰলৈ গুচি গ'ল আৰু নেহাও ভাগে ভাগে গুচি গ'ল। সন্ধিয়া সময়ত নেহাই বিশাললৈ ফোন কৰিলে। ফোন কৰি ক'লে যে 7টা বজাত তুমি এই হোটেলখনলৈ আহিব লাগে। সেইবুলি নেহাই হোৱাটছআপ যোগে বিশাললৈ হোটেলৰ এড্ৰেছটো পঠিয়াই দিলে। নেহাই পঠোৱা লোকেশ্যন মতে বিশাল গৈ সেই নিৰ্দিষ্ট হোটেলখনত উপস্থিত হ'ল। কিন্তু নেহা হোটেলখনৰ যিটো কোঠাত আছে, সেই কোঠাটোলৈ গৈ বিশাল কিছু সময়ৰ বাবে আচৰিত হ'ল, কাৰণ কোঠাটোত নেহা নাছিল।
বিশালে আচৰিত হৈ ভাবিবলৈ ধৰিলে, নেহাই বাৰু এয়া মোৰ লগত প্ৰবঞ্চনাৰ খেল খেলিলে নেকি? নেহাই বাৰু কিবা নাটক ৰচিছে নেকি? কাৰণ কোঠাটো খোলা আছিল, হোটেলৰ কোঠাটোত কিন্তু নেহা নাছিল। বিশালে আকৌ ভাবিবলৈ ধৰিলে, পৰিয়ালৰ সৈতে মিলি নেহাই বাৰু মোৰ বিৰুদ্ধে কিবা ষড়যন্ত্ৰ ৰচিছে নেকি? বিভিন্ন ধৰণৰ প্ৰশ্ন সেই মুহূৰ্তত বিশালৰ মনলৈ আহিবলৈ ধৰিলে। ৫-১০ মিনিট হোটেলৰ সেই কোঠাটোত বহাৰ পিছতেই কোঠাটোলৈ সোমাই আহিল নেহা। সাধাৰণভাৱে কিন্তু নেহা অহা নাছিল। সেই কোঠাটোত নেহা যেনেকৈ আহিছিল দেখি বিশাল অবাক হৈ ৰল। সম্পূৰ্ণ কইনাৰ সাজত কোঠাটোলৈ সোমাই আহিছে নেহা। এনেকুৱাকৈ সোমাই আহিছে যেন এই মুহূৰ্তত বিশাল আৰু নেহাৰ বিবাহ সম্পন্ন হৈছে আৰু কইনা সাজেৰে শুৱনি কোঠালৈ নেহা সোমাই আহিছে। তেনেকৈয়ে সাজি কাচি নেহা হোটেলৰ কোঠাত প্ৰৱেশ কৰিছে। নেহাই দেখিলে বিচনাত বিশাল বহি আছে। কিছু সময় শান্তভাৱে নিতাল নিস্তব্ধভাৱে পাৰ হ'ল। তাৰ পিছত নেহা বিশালৰ কাষলৈ চাপি গ'ল আৰু সন্মুখত থিয় হৈ এবাৰ মাতিলে, বিশাল। নেহাই মতাৰ পিছতো কিন্তু বিশালে নেহাক ইগনৰ কৰিছে। নেহাক বৰ বিশেষ গুৰুত্ব দিয়া নাই বিশালে। এয়াতো এটা আনুষ্ঠানিকতাহে মাত্ৰ। কাইলৈৰ পৰাতো আমি এনেও সম্পৰ্কত নাথাকো। নেহা বেলেগ ৰাস্তাত যাব, মই বেলেগ ৰাস্তাত যাম। নেহাই এৰাতি কটাব বিচাৰিছে কাৰণে বিশালে ন্যায়াধীশৰ নিৰ্দেশ মানি হোটেলৰ সেই কোঠালৈ আহিছে। বৰ বিশেষ নেহাক বিশালে গুৰুত্ব দিয়া নাই, কিন্তু তাৰ বিপৰীতে নেহাক অত্যন্ত সুখী যেন লাগিছিল। এজন সাধাৰণ মানুহে সেই মুহূৰ্তত বিশাল বা নেহাক দেখি কেতিয়াও নকয় কাইলৈ এওঁলোকৰ বিবাহ বিচ্ছেদ হ'ব বুলি। এনেকুৱা লাগিছিল যেন তেওঁলোকৰ এতিয়াহে বিবাহ হৈছে আৰু তেওঁলোক ফুলসজ্জাৰ ৰাতি কটাবলৈ কোঠালৈ আহিছে। কাৰণ নেহাৰ মুখত সেই সুখৰ, সেই আনন্দৰ চিন ফুটি উঠিছিল। কিন্তু বিপৰীতে বিশাল একেবাৰে অসুখী আছিল। বিশালৰ মুখখন দেখিলে এনেকুৱা লাগে যেন বিশালে নোৱাৰাতহে হোটেলৰ কোঠাটোত আছে। নেহাই তেতিয়া ক'লে, বিশাল, মই বিচাৰিছো যেনেদৰে আমাৰ আৰম্ভণি খুব সুন্দৰ আছিল, আজিৰ পৰা ৫-৬ মাহলৈকে আমাৰ যি সুন্দৰ আৰম্ভণি আছিল সেই সুন্দৰভাৱে যাতে আমাৰ শেষ হয়। নেহাই ক'লে, সেই আৰম্ভণিৰ যে ৪-৫ মাহ আমি যে হাঁহি ধেমালিৰে পাৰ কৰিছিলো, সেই হাঁহি ধেমালিখিনিৰ স্মৃতি মনত পেলাই এই ৪টা বছৰ মই কেনেকৈ পাৰ কৰিলো সেয়া মই নিজেই নাজানো। আৰম্ভণি যেনেকৈ আমাৰ সুন্দৰ আছিল, মধুৰ আছিল, আজি যাতে শেষখিনিও সেই সুন্দৰ আৰু মধুৰভাৱেই পাৰ হয়। তোমাৰো কাইলৈৰে পৰা জীৱনটো বেলেগ হ'ব, বেলেগ পথেৰে তোমাৰ জীৱন আগবাঢ়িব আৰু মোৰো জীৱনটো কাইলৈৰে পৰা বেলেগ পথেৰে আগবাঢ়িব। সেইবাবে আহি থকা দিনখিনি যাতে আমি সুখেৰে পাৰ কৰিব পাৰোঁ, সহজভাৱেই যাতে আহি থকা দিনখিনি আমি পাৰ কৰিব পাৰোঁ, তাৰ বাবে আজি ৰাতিটো আমি অত্যন্ত সুখত থাকিব বিচাৰোঁ। আজি অন্তত এৰাতি আমি ইমান সুখেৰে থাকিব বিচাৰোঁ যাতে এই সুখখিনি লৈয়ে আহিবলগীয়া দিনখিনিত আমি জীয়াই থাকিব পাৰোঁ। এনেদৰেই নেহাই ক'বলৈ আৰম্ভ কৰিলে, বিশাল, তুমি যাতে মোৰ কাষত নাই, এই অনুভৱটো যাতে মোৰ নহয়, সেইবাবেই আজি মই তোমাক এই কোঠালৈ মাতি আনিছো। নেহা সম্পূৰ্ণ ৰোমান্টিক ভাৱত আছিল। এগৰাকী ন কইনাৰ যেনেকুৱা অনুভৱ, সেই অনুভৱ লৈ বিশালৰ কাষলৈ আহিছিল নেহা। নেহাই সমস্ত বিশালক সঁপি দিব বিচাৰিছিল। বিশালে নেহাই কোৱা কথাখিনি শুনি ক'বলৈ আৰম্ভ কৰিলে, মই জানো তোমালোক ছোৱালীবোৰ এনেকুৱাই। মই ভালকৈ জানো আজিকালিৰ ছোৱালীয়ে আচলতে কি বিচাৰে, কি ভাবে। তুমি ভাবিছা চাগে আজি এনেদৰে সাজি কাচি আহি মোৰ ওচৰত সমস্ত সঁপি দিলে মোৰ সিদ্ধান্ত সলনি হৈ যাব। নাভাবিবা, মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয়। কাৰণ ন্যায়াধীশৰ আদেশ মানিহে মই এই হোটেলৰ কোঠাটোলৈ আহিছো। তেতিয়া নেহাই ক'লে, নহয় নহয় বিশাল, মই তেনেকুৱা একোৱেই কৰিব বিচৰা নাই। মোৰ উদ্দেশ্য সেয়া কেতিয়াও নহয়। মোক ভুল নাভাবিবা। তুমি কিয় ভাবিছা তোমাক হোটেললৈ মাতি আনিলো বাবে মই তোমাক বিচ্ছেদ নিদিম নেকি? ময়ো বিবাহ বিচ্ছেদ দিম। এনেকৈ হোটেলৰ কোঠাটোত দুয়োৰে মাজত বাদ বিবাদ আৰম্ভ হ'বলৈ ধৰিলে। নেহাই বিচাৰিছিল বিশাল তাইৰ কাষলৈ আহক, কিন্তু বিশালে দূৰত্বহে বজাই ৰাখিলে নেহাৰ পৰা। শেষত নেহা নিজেই বিশালৰ কাষলৈ গ'ল আৰু বিশালৰ কান্ধত হাতখন থৈ ক'লে, বিশাল, তুমি আজি যি মন যায় তাকেই কৰিব পাৰা। মই সমস্ত তোমাক সঁপি দিছো, তোমাক অৰ্পণ কৰিছো। কিন্তু তুমি একোৱেই চিন্তা নকৰিবা, এই ৰাতিটোৰ কাৰণে বা এই ৰাতিটোৰ বাবে মই তোমাক কোনো ব্লেম নিদিওঁ। কোনো তোমাৰ বিৰুদ্ধে মোৰ এয়া ষড়যন্ত্ৰ নহয়। তুমি ইয়াৰ কাৰণে কোনো চিন্তা কৰিব নালাগে। মই নিশ্চিতভাৱেই তোমাক বিবাহ বিচ্ছেদ দিম। যদি তোমাৰ মোৰ কথাখিনিৰ প্ৰতি বিশ্বাস আছে
তেন্তে আজিৰ ৰাতিটো অন্তত তুমি মোৰ লগত হাঁহি ফূৰ্তিৰে সুখত থাকা। সম্পূৰ্ণ ৰোমান্টিক মুডত থকা নেহাই বাৰে বাৰে কোৱাৰ পিছতো কিন্তু বিশাল সন্মত নহল। বিশালে ক'লে, ন্যায়াধীশৰ পৰা অনুমতি লৈ তুমি দৈহিক সুখৰ কাৰণে এই হোটেলৰ কোঠাটোলৈ মোক মাতি আনিলা? চিহ, তোমাৰ এনেকুৱা উদ্দেশ্য বুলি ভবাহেঁতেন মই এই হোটেলৰ কোঠাটোলৈ কদাপি নাহো। আৰু সঁচাকৈ যদি তোমাৰ উদ্দেশ্য এয়াই হয় তেন্তে মই এতিয়াই হোটেলৰ কোঠাটোৰ পৰা ওলাই যাম। মই ইয়াত অলপো নাথাকো। তেতিয়া নেহাই ক'লে, কি তুমি মোক সঁচাকৈ ভাল নোপোৱা নেকি? আমি যে আৰম্ভণিতে সেই মধুৰ সময়বোৰ পাৰ কৰিছিলো, সেই সময়বোৰ কি তুমি পাহৰি গলা নেকি? তাৰ এটা পলো তোমাৰ মনত নাইনে? সেই পলবোৰে তোমাক আমনি নকৰেনে? তোমাৰ স্মৃতিত সেই পলবোৰে খুন্দিয়াই নাথাকেনে? মইতো সেই মধুৰ সময়বোৰৰ কথা মনত পেলাই এই 4 বছৰ জীয়াই আছো। তেতিয়া বিশালে ক'লে, এটা সময় আছিল, মনত পেলোৱাচোন। তুমি অনবৰতেই মোক ব্লেম দিয়া। মই প্ৰথমৰ দৰে নহয়, মই সম্পূৰ্ণ সলনি হৈ গলো। মই কেৱল তোমাৰ লগত দৈহিক সুখৰ কাৰণেহে থাকো। দৈহিক সুখখিনি পোৱাৰ পিছত মোৰ তোমাৰ প্ৰতি কোনো গুৰুত্ব নাই, ইত্যাদি ইত্যাদি। অলপ তুমি মোক ব্লেম দিলানে? মোৰ প্ৰতি তোমাৰ বহু অভিযোগ আছিল দেখোন, আৰু আজি তুমি নিজেই এইখিনি কৰিবলৈ মোক উচতনি যোগাই আছা। নেহাই ক'লে, আচলতে কথাবোৰ তেনেকুৱা নহয়। সেয়া অতীত আছিল, সেই অতীতৰ কথাবোৰ তুমি পাহৰি যোৱা। মই কেৱল এইটোহে বিচাৰিছো, আমাৰ আৰম্ভণিখিনি যেনেকৈ ভাল আছিল, মধুৰ আছিল, তেনেকৈ আমাৰ শেষখিনিও যাতে মধুৰ হয়। আৰু সেইবাবে মই তোমাক এই হোটেলৰ কোঠাটোলৈ মাতি আনিছিলো। তোমাৰ সৈতে এটা ৰাতি মই কটাব বিচাৰিছিলো। তেতিয়া বিশালে ক'লে, কি ভাল কি বেয়া, আৰু কি অতীত কি বৰ্তমান। আমিতো আৰু কাইলৈৰে পৰা এনেও একেলগে নাথাকো। তোমাৰ ৰাস্তা বেলেগ, মোৰ ৰাস্তা বেলেগ। এইবোৰৰ প্ৰতি মোৰ একেবাৰে ভূক্ষেপ নাই। এনেদৰেই ক'লে বিশালে ক'লে, নেহা তুমি মোক এটা কথা কোৱাচোন, এই হোটেলৰ কোঠালৈ তুমি মোক মাতি অনাৰ তোমাৰ মূল উদ্দেশ্যটো কি? তেতিয়া নেহাই ক'লে, তুমি কি ভাবিছা মই কেৱল দৈহিক সুখ বিচাৰি তোমাক এই হোটেলৰ কোঠালৈ মাতি আনিছো নেকি? মই একেবাৰে বিচৰা নাই সেইখিনি কৰিবলৈ। মই একেবাৰে সেইখিনি কৰিবলৈ তোমাক ইয়ালৈ মাতি অনা নাই। তেতিয়া বিশালে ক'লে, তেন্তে কোৱা তুমি মোক কিয় হোটেলৰ কোঠালৈ মাতি আনিছা? তেতিয়া নেহাই ক'লে, যেতিয়া আজিৰ পৰা 6 মাহ পূৰ্বে আমি কোৰ্টত একেলগ হৈছিলো, লগ পাইছিলো ইজনে সিজনক, তেতিয়া তোমাক বহুত বেছি বেলেগ লাগিছিল। তাৰ আগতে যেতিয়া মই তোমাক দেখিছিলো, তোমাক বহুত বেছি ধুনীয়া লাগিছিল। তোমাৰ স্বাস্থ্য মই ভালেই দেখিছিলো। তোমাৰ পাৰ্চনেলিটি এনেকুৱা আছিল যে তোমাক কোনোবা মানুহে দেখিলে খুব সহজেই আকৰ্ষিত হৈ যাব। কিন্তু 6 মাহ পূৰ্বে যেতিয়া মই তোমাক দেখিলো, মই আচৰিত হৈছিলো। আজি তোমাৰ এই অৱস্থা হ'ল কেনেকৈ? কিয় তোমাৰ এনে শাৰীৰিক পৰিৱৰ্তন হ'ল? ইমান দুৰ্বলী হৈ গলা তুমি। চকু সোমাই গৈছে, হাড়ে চালে লগাৰ দৰে তুমি একেবাৰে দুৰ্বল হৈ কেনেকৈ গলা? ইমান আতিল স্বাস্থ্য আছিল 6 মাহ পূৰ্বে, আৰু আজি তোমাৰ স্বাস্থ্য চোৱাচোন। প্ৰথম অৱস্থাত নেহাৰ কথা শুনি বিশালে ক'লে, নাই একো হোৱা নাই, ক'ত, মইতো ঠিকেই আছো। এনেদৰেই নিজক লুকুৱাবলৈ চেষ্টা কৰিছিল বিশালে। কিন্তু নেহাই নেৰিলে। নেহাই বাৰে বাৰে সুধিলে, কোৱাচোন তোমাৰ এই শাৰীৰিক পৰিৱৰ্তনৰ আঁৰৰ ৰহস্য কি? কাৰণ মই জানিব বিচাৰো, এতিয়াও আমাৰ আনুষ্ঠানিকভাৱে যিহেতু বিবাহ বিচ্ছেদ হোৱা নাই, পত্নী হিচাপে এইখিনি কথা জনাৰ মোৰ পূৰ্ণ অধিকাৰ আছে। তুমি মোক সকলো কথা খুলি ক'বই লাগিব। তেতিয়া বিশালে ক'বলৈ ধৰিলে নেহাক, নেহা তুমি যেতিয়া মোক এৰি থৈ গৈছিলা, এৰি থৈ যোৱাৰ পিছত মোক পৰিয়ালৰ বহুজনে বিভিন্ন কথা ক'বলৈ ধৰিছিল। সমাজৰ বিভিন্ন জনেও মোলৈ আঙুলি টোৱাইছিল। মোৰ বিষয়ে যি টি চৰ্চা হ'বলৈ ধৰিছিল। এনেবোৰ চৰ্চাৰ মাজত নিজৰে কিবা এটা ভাল নলগা হৈছিল। শৰীৰৰ প্ৰতিও ধ্যান দিবলৈ একেবাৰে মন নোযোৱা হ'ল। সকলোবোৰৰ পৰা আঁতৰি কেৱল এটা কোঠাৰ মাজতেই নিজক আবদ্ধ কৰি ৰাখিছিলো। হঠাৎ এদিন মোৰ পেটত প্ৰচণ্ড বিষ হ'ল। ইমানেই বিষ হ'ল মোৰ সহ্যৰ বাহিৰত আছিল। মই চটফটাই আছিলো। হাস্পতালত মই ভৰ্তি হলো। চিকিৎসকে মোৰ পৰীক্ষা নিৰীক্ষা কৰিলে, আৰু পৰীক্ষা নিৰীক্ষা কৰি ডাক্তৰে মুকলিকৈ ক'লে, খোলাকৈ ক'লে, মোৰ ব্লাড কেঞ্চাৰ হৈছে। ডাক্তৰৰ কথা শুনি মই আচৰিত হৈছিলো। মোৰ ব্লাড কেঞ্চাৰ হ'ল কেনেকৈ? তেতিয়া চিকিৎসকে ক'লে, স্বাস্থ্যৰ প্ৰতি আপুনি ধ্যান নিদিয়াৰ কাৰণেই হয়তো আপোনাৰ এই দুৰাৰোগ্য ৰোগ হৈছে। কাৰণ সকলোৱে জানে ব্লাড কেঞ্চাৰৰ কোনো চিকিৎসা নাই। এইটো এনেকুৱা এটা বেমাৰ হোৱাৰ পিছত জীয়াই থকাৰ সম্ভাৱনা খুবেই কম, হয়তো আৰু 6 মাহ, খুব বেছি 7 মাহ, ডাক্তৰে এনেকৈ ক'লে। তেতিয়া মই ভাবিলো, যদি মোৰ জীৱনটোৱেই নাথাকে, আহিবলগীয়া 6 বা 7 মাহত যদি মোৰ মৃত্যুৱেই হয়, তেতিয়া তোমাৰ কি হ'ব? তুমি ক'ত থাকিবা? এই সকলোবোৰ প্ৰশ্নই মোক খুন্দিয়াবলৈ ধৰিলে, আৰু মই মোৰ অন্তৰাত্মাক সুধিলো,
আৰু শেষত মই সিদ্ধান্ত ললো ময়ো বিবাহ বিচ্ছেদ দিম। প্ৰথম অৱস্থাত কিন্তু মোৰ একেবাৰেই ইচ্ছা নাছিল বিবাহ বিচ্ছেদৰ, একেবাৰেই ভবা নাছিলো এই বিষয়ে। যেতিয়া মোৰ শৰীৰত ব্লাড কেঞ্চাৰ হোৱা বুলি চিকিৎসকে মোক জনালে, তেতিয়া এই স্থিতিত উপনীত হ'বলৈ মোৰ একেবাৰে সহজ হৈ পৰিল। সিদ্ধান্তটো মই অনায়াসে ল'ব পাৰিলো, কাৰণ মই একেবাৰে বিচৰা নাছিলো মোৰ অৱৰ্তমানত তুমি বিধৱাৰ সাজযোৰ পিন্ধি এই সমাজত থাকিব লাগক। মোৰ অৱৰ্তমানত তুমি কঠোৰ সংগ্ৰাম কৰিবা, এয়া মোৰ ভাবিবলৈ ভয় লাগিছিল। মই একেবাৰে সহ্য কৰিব পৰা নাছিলো। তুমি যাতে সমাজৰ চকুত তল পৰিব নালাগে, তুমি যাতে জীৱন সংগ্ৰামখন চলোৱাত অসুবিধা নহয়, এই সকলোবোৰ ভাবি চিন্তিয়েই মই নিৰ্ণয় ললো ময়ো বিবাহ বিচ্ছেদ দিম। কথাটো শুনি নেহা অবাক হৈ ৰল। নেহাই কবলৈ ধৰিলে, ইমান এটা ডাঙৰ কথা তুমি লুকুৱালা কেনেকৈ? ইমান ডাঙৰ কথা এটা তুমি মোক কিয় কোৱা নাছিলা? ইমান ডাঙৰ কথা এটা আমাৰ পৰা তুমি কিয় লুকুৱাই ৰাখিলা? যদি তুমি প্ৰথমে এই কথাটো মোক কৈ দিলাহেঁতেন, আজিৰ এই পৰ্যায়লৈ মই আহিব লগা নহলহেঁতেন। বিশালৰ কথা শুনি নেহাই কেৱল কান্দিবলৈ ধৰিলে, কিন্তু বিশালে নেহাক বুজালে, নেহা তুমি নাকান্দিবা, কাৰণ কাইলৈৰে পৰা তোমাৰ ৰাস্তা বেলেগ, মোৰ ৰাস্তা বেলেগ, মাজত মাত্ৰ আৰু ৰাতিটোহে। কাইলৈৰে পৰা আমাৰ দুয়োটাৰে জীৱন বেলেগ বেলেগ হ'ব, আৰু মোৰনো কি 6 মাহ বা 7 মাহ। ময়ো বিবাহ বিচ্ছেদ দিছো আৰু ময়ো বিচাৰো তুমিও বিবাহ বিচ্ছেদ দিয়া। আৰু আজিৰ পিছত তুমি তোমাৰ জীৱনত সম্পূৰ্ণ স্বতন্ত্ৰ। যদি তোমাৰ ঘৰৰ মানুহে তোমাক বিয়াও দিয়ে, তুমি হাঁহি হাঁহি বিয়া হ'ব পাৰিবা। স্বতন্ত্ৰভাৱে তুমি এটা নতুন জীৱন আৰম্ভ কৰিব পাৰিবা। মই এই বেমাৰী দেহাৰে তোমাৰ জীৱনটোতনো কিয় আউল লগাও? এনেকৈ কথা পাতি পাতি বেলি ওলাই গ'ল। তেতিয়া বিশালে ক'লে, ৰাতিপুৱাই গ'ল নেহা, মই মোৰ ঘৰলৈ যাওঁ আৰু তুমি তোমাৰ ঘৰলৈ যোৱা। নেহাই ভাবিবলৈ ধৰিলে, যিজন স্বামীৰ বাবে আমি ব্ৰত ৰাখো, সপ্তাহত এটা দিন আমি ব্ৰতত থাকো স্বামীৰ আয়ুস বৃদ্ধিৰ বাবে, আৰু আজি যেতিয়া আমাৰ স্বামী, আমাৰ হাজবেণ্ড, আমাৰ বিশাল দুৰাৰোগ্য ৰোগৰ সৈতে যুঁজি আছে অকলে, আৰু বিশালক যেতিয়া কাৰোবাৰ সহায়ৰ প্ৰয়োজন, সংগীৰ প্ৰয়োজন, জীয়াই থকাৰ এক প্ৰেৰণাৰ প্ৰয়োজন, এইখিনি সময়ত মই এয়া কি কৰিবলৈ ওলাইছো? হঠাৎ অনুতপ্ত হ'বলৈ ধৰিলে নেহা। ইয়াৰ পিছত দুয়ো নিজা নিজা ঘৰত উপস্থিত হ'ল, অৰ্থাৎ ঘৰাঘৰি গুচি গ'ল হোটেলৰ পৰা। পিছদিনা পুৱা 10 বজাত দুয়ো গৈ আদালতত উপস্থিত হ'ল। আত্মীয় স্বজনৰ সৈতে ন্যায়াধীশৰ সন্মুখত হাজিৰ হ'ল বিশাল আৰু নেহা। ন্যায়াধীশে একেবাৰে বিচৰা নাছিল দুয়োৰে মাজত বিবাহ বিচ্ছেদ হওক। সেইবাবেই ন্যায়াধীশে বিশালক সুধিছিল, বিশাল, আপোনাৰ সিদ্ধান্ত একেই আছেনে? ন্যায়াধীশজনে দুয়োৰে মাজত যাতে সম্পৰ্কটো পুনৰ আৰম্ভ হয়, তাৰ বাবে দুয়োজনকে 4 বছৰৰ সময় দিছিল, যাতে দুয়োজন বেলেগ বেলেগকে থাকিলে এই 4 বছৰত অভাৱ অনুভৱ হৈ দুয়োজন আকৌ একেলগ হয়। সেইটোৱে বিচাৰিছিল ন্যায়াধীশে। ন্যায়াধীশে এটা পজিটিভ আশাৰে বিশালক প্ৰশ্নটো কৰিছিল। ন্যায়াধীশে বিচাৰিছিল বিশালে যাতে তেওঁৰ সিদ্ধান্তটো সলনি কৰে। সেইবাবেই ন্যায়াধীশে বিশালক সুধিলে, কওকচোন আপোনাৰ সিদ্ধান্ত কি? তেতিয়া বিশালে ক'লে, মোৰ আৰু সিদ্ধান্ত কি? কালিও যি সিদ্ধান্ত আছিল, আজিও সেই একেই সিদ্ধান্ত। মই মোৰ সিদ্ধান্তত অটল। মই বিবাহ বিচ্ছেদ কৰিবলৈ সাজু আছো। তেতিয়া নেহাৰ ফালে চাই ন্যায়াধীশে সুধিলে, নেহা, আপোনাৰ কি সিদ্ধান্ত? কিন্তু নেহাৰ পৰা ন্যায়াধীশজনে একোৱে আশা কৰা নাছিল, কাৰণ বিবাহ বিচ্ছেদ নেহাই বিচাৰিছিল। নেহাই কি ক'ব সেয়া ন্যায়াধীশে জানেই। তথাপিতো আনুষ্ঠানিকতাৰ স্বাৰ্থত ন্যায়াধীশে নেহাক সুধিছিল, সিদ্ধান্ত সলনি কৰিবনে নে একেই থাকিব? কিন্তু নেহাই যিখিনি কথা ক'লে সেয়া শুনি ন্যায়াধীশ হতবাক হ'ল। ন্যায়াধীশৰ চকু কপালত উঠিল। নেহাই ক'লে, জজ চাহাব, মই বিবাহ বিচ্ছেদ কৰাবই বিচৰা নাই। মই বিচাৰিছো মোৰ স্বামী বিশালৰ সৈতে থাকিম। নেহাৰ এই কথা শুনি নেহাৰ পৰিয়ালৰ সকলো ক্ষোভত ফাটি পৰিল। যিজনী নেহাই বিশালৰ সৈতে বিবাহ বিচ্ছেদ কৰাব বিচাৰিছিল, সেইজনী নেহাই আজি ন্যায়াধীশৰ সন্মুখত কৈছে, নাই নহয়, মই মোৰ স্বামী বিশালৰ সৈতেই থাকিম, মই বিবাহ বিচ্ছেদ কৰাব বিচৰা নাই। পৰিয়ালৰ সকলো হতবাক হৈছে। আচৰিত হ'বই, কিয় নহ'ব? ন্যায়াধীশজনে আকৌ পেটে পেটে ভালহে পালে, কাৰণ ন্যায়াধীশজনে ভাবিছিল এটা নিগেটিভ উত্তৰেই নেহাৰ পৰা আহিব। কিন্তু নেহাৰ পৰা যেতিয়া পজিটিভ উত্তৰ আহিল, ন্যায়াধীশজনে পাৰ পালে। নেহাই তেতিয়া ক'বলৈ আৰম্ভ কৰিলে, বৰ্তমান বিশাল যিটো দুখজনক অৱস্থাৰে আগবাঢ়িছে, এই মুহূৰ্তত মোৰ কোনো অধিকাৰ নাই তেওঁক আৰু কষ্ট দিয়াৰ। মোৰ কোনো অধিকাৰ নাই তেওঁক অকলশৰীয়া কৰাৰ। ন্যায়াধীশজন সঁচাকৈ আচৰিত হ'ল। ন্যায়াধীশে সুধিলে,
কি দুখত কটাই আছে বিশালে বিশালৰ লগত আচলতে হৈছে কি নেহা আপুনি ক'ব পাৰে কাৰণ এনেকুৱা ধৰণৰ একো পেপাৰটো আদালতত সাবমিটেই কৰা নাই ন্যায়াধীশজনে নজনাটো স্বাভাৱিক ন্যায়াধীশে বুজিব পৰা নাই তেতিয়া নেহাই ক'লে জজ সাহাব বিশালৰ ব্লাড কেঞ্চাৰ যিটোৰ কোনো চিকিৎসা নাই চিকিৎসা আছে কেইদিনলৈ এজন সুস্থ মানুহ যিমান দিন জীয়াই থাকিব ব্লাড কেঞ্চাৰ হোৱা মানুহ এজন সিমান দিন জীয়াই থাকিব জানো জজ সাহাব চিকিৎসকে বিশালক কৈছে তেওঁ 6 পৰা 7 মাহহে আয়ুষ বাকী আছে চিকিৎসকে কৈছে বিশালৰ অন্তিম পল কোনটো হ'ব তাৰ গ্যাৰান্টি তেওঁলোকে দিব নোৱাৰে কিন্তু 6 বা 7 মাহতকৈ বিশাল আৰু বেছি দিন জীয়াই নাথাকে বুলি চিকিৎসকে ঘোষণা কৰিছে হোটেলতেই নেহাই বিশালৰ পৰা সেই ব্লাড কেঞ্চাৰৰ ৰিপৰ্টখিনি চাব বিচাৰিছিল বিশালে সঁচাকৈ কৈছিল নে মিছাকৈ কৈছিল সকলো ৰিপৰ্ট যেতিয়া নেহাই দেখিছিল সেই ৰিপৰ্টখিনিও আদালতত সাবমিট কৰি দিলে নেহাই যে বিশালৰ সঁচাকৈ ব্লাড কেঞ্চাৰ হৈছে নেহাই দেখুওৱা যেতিয়া ৰিপৰ্টসমূহ ন্যায়াধীশে দেখিলে ন্যায়াধীশ সঁচাকৈ আকৌ এবাৰ আচৰিত হৈ ৰ'ল ন্যায়াধীশে ভাবিলে ইমান এটা ডাঙৰ বেমাৰৰ সৈতে বিশালে যুঁজি আছে এটা দুৰাৰোগ্য বেমাৰ চিকিৎসকে য'ত মুকলিকৈ কৈছে 6 মাহ বা 7 মাহতকৈ বিশাল আৰু বেছি দিন জীয়াই নাথাকে বেলেগ এজনী ছোৱালী হলে বিবাহ বিচ্ছেদ দি বেলেগ পথেৰে গতি কৰিলেহেঁতেন কিন্তু ইমানৰ পিছতো নেহাই বিশালক এৰিব খোজা নাই সঁচাকৈয়ে চাগে এই নেহা বেলেগ ছোৱালীতকৈ কিছু পৃথক দুয়োপক্ষৰ এই সকলোবোৰ কথা শুনি আদালতে নিৰ্ণয় দিলে নেহা বিশালৰ সৈতে বিশালৰ ঘৰলৈ যাব যেতিয়াই ন্যায়াধীশে এই আদেশ শুনাই দিলে ছোৱালীজনীৰ ঘৰৰ মানুহে এই কথাৰ বিৰোধিতা কৰি নেহাক জিতি ক'বলৈ আৰম্ভ কৰিলে আদালতৰ ভিতৰতেই নেহাৰ ঘৰৰ মানুহে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে কাৰণ নেহাৰ ঘৰৰ মানুহে অলপো ভবা নাছিল নেহাই আদালতত আহি সেইখন কৰিব বুলি নেহাক তেতিয়া তেওঁলোকে বুজাবলৈ চেষ্টা কৰিলে সোৱা এওঁ 6 বা 7 মাহতকৈ বেছি দিন জীয়াই নাথাকে বুলি চিকিৎসকে য'ত কৈছে তুমি তোমাৰ জীৱনটো এই মানুহজনৰ কাৰণে কিয় বৰবাদ কৰিব বিচাৰিছা সঠিক এইখিনিয়ে হ'ব তুমি এই বিশালক এৰি দিয়া আমি তোমাৰ বিয়া অন্য লৰাৰ সৈতে ধুমধামেৰে পাতি দিম কিন্তু পৰিয়ালৰ কথা অগ্ৰাহ্য কৰিলে অমান্য কৰিলে নেহাই পৰিয়ালৰ কথাত সন্মতি নিদিলে নেহাই তেতিয়া নেহাই ক'লে এক সংকটপূৰ্ণ পৰিস্থিতিৰ মাজেৰে বিশালে আগবাঢ়িছে এখন যুঁজ বিশালে আৰম্ভ কৰিছে যিখন যুঁজৰ মই সংগ্ৰী হ'ব বিচাৰো এই বিপদাপন্ন পৰিস্থিতিত মই বিশালক কেতিয়াও অকলশৰীয়া কৰিব নোৱাৰো এনেকৈ কৈ নেহা বিশালৰ সৈতে গুচি গ'ল কিন্তু বিশালে যথেষ্ট বাধা দিছিল নেহাক বিশালে বাৰে বাৰে কৈছিল নেহা তুমি উভতি যোৱা তুমি মোৰ কাৰণে তোমাৰ জীৱনটো ধ্বংস নকৰিবা কাৰণ মোৰ জীৱনৰ কোনো গ্যাৰান্টি নাই ডক্টৰে কৈছে 6 মাহ বা 7 মাহ তুমি কিয় তোমাৰ জীৱনটো মোৰ কাৰণে ধ্বংস কৰিবলৈ ওলাইছা কিন্তু বিশালৰ কোনো কথাই নুশুনিলে নেহাই ক'লে মই 7 জনমৰ বাবে তোমাৰ লগত থাকিম বুলি শপত লৈছো তুমি য'তেই থাকা মই তোমাৰ লগতেই থাকিম আৰু পৃথিৱীৰ কোনো শক্তিয়ে মোক তোমাৰ পৰা আঁতৰ কৰিব নোৱাৰে এনেকৈ দুয়ো হাঁহি ফূৰ্তিৰে বিশালৰ ঘৰত উপস্থিত হ'ল বিশালৰ ঘৰলৈ নেহা উভতি অহাত বিশালৰ পৰিয়াল অত্যন্ত সুখী হ'ল আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হ'ল বিশালৰ ঘৰত নেহাৰ এই নিৰ্ণয়ত বিশালৰ ঘৰৰ মানুহৰ সন্মান যথেষ্ট বৃদ্ধি পালে উত্তৰ প্ৰদেশৰ আলিগড়ৰ এই কাহিনীটো কোৱাৰ মোৰ বেলেগ উদ্দেশ্য একো নাই আপোনাক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যহে আছে মোৰ এই কথাৰ দ্বাৰা এই ঘটনাৰ দ্বাৰা কাৰো অনুভূতিত আঘাত সনাৰ আমাৰ উদ্দেশ্য নহয় এই কাহিনীটো এই কাৰণেই ক'লো এই কাহিনীৰ মাজেৰে আপুনিও কিছু শিক্ষা ল'ব পাৰে ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ